হেৰো এই উমলি থকা ল'ৰাটোকো খাব নোৱাৰেনে? এই মই বাপেক নোহোৱা মাকজনীয়ে কোনফালে কি কৰোঁ, কোনফালে মাজনী তই ভাইটিক চাই থাকচোন, মই তহঁতলৈ গাখীৰ পানী বনাই আছো। গৈ আছো, দাদাই পঢ়ি আছে নহয়। কেলে কন্দুৱাই আছ? চাওঁ নেকান্দে নহয়। চাওঁ মই ল'লে কান্দি দিয়ে। নেকান্দে নহয় শুনমানো। সেয়া মনে মনে থাকিলে দেখোন। এতিয়া তই ল। মই ল'লে কান্দিয়ে দিয়ে। হ'ব দে, তই এতিয়া ইয়াক উমলাই থাক। দাদাই পঢ়ি আছে নহয় দেই, কান্দিবলৈ নিদিবি। চাহ খাই ল'বি। তইতো চাকৰি কৰিবলৈ বিদেশলৈকে যাবি। ভাইটিও এবাৰ ভালকৈ পাছ কৰিছে, সিও বিদেশত পঢ়িবলৈ যাব। তই বিদেশত থাকি কিন্তু আমাক পাহৰি নাযাবি। মা, তেনেকৈনো কিয় কোৱা? মই চাকৰি কৰিবলৈ যাম, মইতো তোমালোকক খবৰ খাতি লৈয়ে থাকিম। হ'ব দে, তই তোৰ কাম কৰ, মই ভাত বনাওঁ। ঠিক আছে মা। তহঁতি চাহ খাই ল। আহা মা, বহা। শুন, দাদায়ো এতিয়া বিদেশত চাকৰি কৰিবলৈ যাব, তইও পঢ়িবলৈ যাবি। বা আৰু মই ঘৰত অকলে থাকিম, তাক খবৰ ল'বি দেই। মা, সৰুতেই দেউতা ঢুকালে। তেতিয়াৰ পৰা তুমিয়ে আমাৰ মা আৰু দেউতা। তেনেস্থলত তোমাক যদি অৱজ্ঞা কৰোঁ, তেতিয়া আমাৰ ভুল হ'ব। হয় ভাইটি, তই ঠিকেই ক'লি। সৰুতে আমাৰ দেউতা ঢুকালে। মা, তুমিচোন আমাক সকলো দিলা। তুমিয়েই মা, তুমিয়েই দেউতা। বুজিছা মা, এনেকৈ নক'বা। হ'ব দে, তহঁতি চাহ খাই ল। মই এতিয়া ভাত বনাওঁগৈ। মাজনী তইও আহচোন। মা, গৈছোঁ। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। অনুগ্ৰহ কৰি কিছু সময় পিছত চেষ্টা কৰক। হেল্ল' মাজনী, হেল্ল'। মোৰ গাটো বৰ ঠিক নহয় অ'। ককাইলৈও ফোন কৰিছিলোঁ, সিচোন ফোনটো ৰিচিভেই নকৰিলে।
পাৰ যদি এপাক আহচোন মাজনী। হেল্ল' মাজনী। খুৰী, অ খুৰী, খুৰী, অ খুৰী, ৱাহ ক'ত গ'ল খুৰী? খুৰী, খুৰী, কি হৈ গ'ল? মানুহবোৰ ক'ত আছে? অ খুৰী, খুৰী, খুৰী। কি হৈ গ'ল? মানুহবোৰ ক'ত আছে? অ খুৰী, 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 কি হৈ গ'ল? হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু এতিয়া সহজ মৃত্যু। মা এটি মাথো শব্দ নহয়, মা হৈছে মৰমৰ সাগৰ, ত্যাগৰ মূৰ্তি, ধৈৰ্যৰ ভঁৰাল, শক্তিৰ অন্য এক ৰূপ। এগৰাকী মাতৃৰ হৃদয়ৰ বিশালতা কেতিয়াও কোনেও জুখি চাই শেষ কৰিব নোৱাৰে। কিন্তু যান্ত্ৰিকতাৰ গ্ৰাসত আজিৰ অধিক সংখ্যক সন্তানে পাহৰি গৈছে মাকক এষাৰি মৰমৰ মাত দিবলৈ। আমি যদি আজি নিজকে এবাৰ প্ৰশ্ন কৰোঁ, প্ৰতিদিনে বা সপ্তাহত এবাৰ হ'লেও আমি মাক কৈছোঁনে মা তোমাক বহুত ভাল পাওঁ বুলি? তেতিয়া নিশ্চয় এই প্ৰশ্নৰ উত্তৰ ওলাই পৰিব। এই বিশাল পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ আমি মাৰ বাবে। অকৃত্ৰিম মৰমৰ ভাণ্ডাৰ থাকে কেৱল মাৰ বুকুত। এগৰাকী মাতৃয়ে সীমাহীন বেদনা সহ্য কৰি এটি শিশু ভূমিষ্ঠ কৰে। সেইবাবেই হয়তো হেজাৰ ত্যাগ আৰু যন্ত্ৰণাক মৌনতাৰে স্বীকাৰ কৰি সন্তানৰ মুখত এটি হাঁহি বিচাৰে। ও গানেতি গোৱানা ও মা হাত বলাই দিয়া না